welcome back to my YouTube channel. তো আহি আছে পূজা দুৰ্গা পূজা আহি আছে গাইজ দুৰ্গা পূজা সেইকাৰণে ভাবিছোঁ এটা লাইটে অৰ্ডাৰ দিয়া যাক সেইকাৰণে গাইজ এটা লাইট অৰ্ডাৰ দিছিলোঁ তো আজি আহি পেলাই আজি এটা বম আনবক্সিং দেখাম আপোনালোকক মানে মই আনবক্সিং ভিডিঅ' এনে নেযাওঁ মানে মাজে মাজে দিম মানে কণ্টেণ্ট এইটো আছে সেই লাইটটোৱে মালটো পাখৰটো মালটো এইটো গাইজ এতে মানে গাইস ইটেন মানে ব্যাটারি লগাব লাগবো এতে ব্যাটারি লগে আছো গাইস আৰু এটা ব্যাটারি লাগি যা মানে রাইটটো মানে ইটেন নৰব গাইস 1 মিনিট ৰব মই এতিয়া আপোনালোকক দেখাই আছো মানে ব্যাটারিত মানে এই লাইটটো বহুত পাৱাৰ নেদে এইকাৰণে এই কেবলডাল দিছি এই কেবলডাল মানে এই জন্তু এইটো মুৰা এই মুৰাটো মানে মোবাইলৰ এডাপ্টাৰত লাগব আৰু এই জনডাল কেবল এডালেই মানে ইয়াতে লগাব লাগব এই ভিতৰটোত কেবলডাল লগাই দিলি হ'ল আৰু বঢ়িয়াকে মানে একদম লাইট এইটোতে লগাই ললো লগাই লৈ কিনে এতিয়া আৰু মানে এই যোনটো কেবলৰ মুৰাটো ইয়াতে এডাপ্টাৰত লগাই দিওঁ তো গাইজ এই যেতিয়া এটা প্লাগটো লগাই দিলোঁ তাৰপিছত এটা চুইচ টিপা লাগব এই চাক গাইজ ইয়াতে প্ৰজেক্টৰ টাইপৰ কালাৰ চেঞ্জ এই চাক গাইজ কালাৰ চেঞ্জ এই মালটো ঘূৰি আছে আৰু এতিয়া ৰখি গেল আৰু টিপি দিলোঁ ঘূৰি থাকিব গাইজ বস্তুটো কিন্তু যাৰ বস্তু গাইজ এইটো মানে প্ৰাইচটো মানে আপুনি যদি অনলাইনত চাব যায় মানে মই অনলাইনৰ পৰা আনিছোঁ এই বস্তুটো অনলাইনত 300-350 ভিতৰত আপোনালোকে পাই যাব আৰু এটা কমেণ্ট কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰিব নাপাহৰিব এটা কমেণ্ট কৰি দিব যদি নেক্সট যে দিছিলোঁ মানে চেলেঞ্জিং ভিডিঅ' যদি তাৰে পাৰ্ট 2 লাগে এতিয়া কমেণ্ট কৰক যদি পাৰ্ট 2 লাগে আমি বনাই দিম আগে কমেণ্ট এটা কৰি দিব